পাইছোঁ যে আপুনি Samsung New Galaxy A50s মোবাইল ফোন ব্যৱহাৰ কৰি আছে আৰু মই আসলে এই ফোনটোৰ বিষয়ে জানিবলৈ মই বিৰাট এক্সাইটেড মোৰ এনেকুৱা লাগিছে আপুনি ফোনটো ব্যৱহাৰ কৰি কাৰণ আপোনাৰ হাতত এতিয়াও মই আসলে সেই ফোনটোৱে দেখিছোঁ তো নতুন ফোন এটা আৰু খুব কম পইচাত ফুল পাৱাৰ পেক এটা দিছে আৰু বেছিভাগ ভাল ফিচাৰ্ছ আছে ইয়াত নাইট মোডটো খুব ধুনীয়া ফটো খুব ভাল উঠে লো লাইটতো ফটো ভাল উঠে সো মানুহৰ কাৰণে এইটো খুব ইউজফুল হ'ব বুলি ভাবিছোঁ এইটো মই ইউজ কৰি ভাল লাগিছে Samsung A50s Galaxy A50s বোলো ভাল আৰু পকেটত ৰাখিবলৈও ভাল আজিকালিতো মোবাইলবিলাকত কেমেৰাটোত খুব যথেষ্ট গুৰুত্ব দিয়া হয় কাৰণ মানুহে কেমেৰা ফটো চেলফি সেইবিলাকত খুব ইণ্টাৰেষ্টেড চব মানুহবিলাকে ৰাতিও ভাল ফটো উঠে আৰু ইমান কম লাইট হ'লেও ফটো ভালেই আহিব সেইটো গেৰাণ্টি হয় ইয়াত ফোনটো আৰু এটা স্পেচিয়েলিটি আছে যে ইয়াৰ যিটো প্ৰচেছৰ ইউজ কৰা হৈছে এইটো অক্টা-কোৰ Exynos 9611 প্ৰচেছৰ বুলি কয় এইটো খুবেই ছুপাৰ ফাষ্ট এটা প্ৰচেছৰ যিটো গেম খেলাৰ কাৰণে খুব ভাল এটা গেম বুষ্টাৰ মোড দিছে ইয়াত য'ত মানুহে যিবিলাক মানে কিছুমান মানে গেম খেলি ভাল পায় ল'ৰা ছোৱালীয়ে গেম খেলি ভাল পায় তেওঁলোকৰ কাৰণে অতি সুবিধা হ'ব তেওঁলোকে খুব ফাষ্ট গেম খেলিব পাৰিব ইয়াত তাৰোপৰি যিবিলাক চিপছেট ইউজ কৰা হৈছে একদম সৰু আটাইতকৈ সৰু ইউজ কৰা হৈছে আজিকালি সকলোৱে সৰু সৰু চিপছেট ইউজ কৰিবলৈ বিচাৰে মোবাইলত সাধাৰণ মানুহে সকলোৱে বুজি নাপাব কথাটো মই কৈ দিছোঁ ইয়াত 10nm একেবাৰে সৰু চিপছেট ইউজ কৰা হৈছে যিটো হেণ্ডি আৰু মোবাইলটোৰ কাৰণে ভাল আৰু ক'বলৈ গ'লে এটা ছুপাৰ ফাষ্ট এটা প্ৰচেছৰ এই ইটছ এ স্মল কম্পিউটাৰ বুলি কওঁ ইয়াত এটা স্পেচিয়েল ফল্ডাৰ দিছে যিটো চিকিউৰিটি ফল্ডাৰ স্পেচিয়েল চিকিউৰিটি ফল্ডাৰ য'ত আমি আমাৰ নিজৰ পাৰ্চনেল বস্তু আমি লুকাই ৰাখিব পাৰোঁ যাতে বেলেগে চাব নোৱাৰে বেছিভাগ মোবাইলত সেইটো খুলি দিব পাৰি মোবাইল পাই গ'লে আৰু সেইটো ইয়াত স্পেচিয়েলি ইয়াত মেনশ্যন কৰা হৈছে যে এটা স্পেচিয়েল এটা চিকিউৰিটি ফল্ডাৰ আছে য'ত বেলেগ মানুহৰ খাদ্য নাই তাত সোমাই দিব পাৰে তাৰমানে আমাৰ কিছুমান পাৰ্চনেল বস্তু আমি লুকুৱাই মেলি থ'ব পাৰোঁ ভাল আৰু মই ভাবোঁ ৱৰ্ল্ডৰ ভিতৰত ওৱান অফ দ্য মষ্ট পপুলাৰ ব্ৰেণ্ডছ আৰু বিভিন্ন জেগাত বিভিন্ন বাহিৰৰ দেশতো দেখিছোঁ Samsung ইউজ কৰে মানুহে আৰু এটা এটা নতুন ফোন আপোনালোকে ব্যৱহাৰ কৰক সোনকালে Samsungৰ য'ত ডিলাৰ আছে আপোনালোকৰ ওচৰত তালৈ যাওক তাত সুন্দৰ আকৰ্ষণীয় অফাৰ চলি আছে